Good morning, sir. Morning, sir. Good morning, my dear student. স্যার আজি কি পঢ়াব? মহোদয়, দস্যু ৰত্নাকৰ বাল্মীকি হোৱা আঁৰৰ কাহিনী আধা কোৱা হৈ আছে, গতিকে তাৰে আজি সম্পূৰ্ণ কৰিলে ভাল হ'ব। হয় তই ঠিকেই কৈছ। দস্যু ৰত্নাকৰনো কেনেকৈ বাল্মীকি হৈছিল তাৰে কথা আজি আমি আলোচনা কৰিম, হ'বনে? অ'কে ছাৰ। sir, মইতো শুনিবলৈ একদম ৰেডি হৈ আছো, sir. শুন তেতিয়াহ'লে। ৰত্নাকৰৰ পাপৰ ভাগ যেতিয়া কোনেও নলওঁ বুলি ক'লে, তেতিয়া ৰত্নাকৰে দুখী মনেৰে উভতি আহি ব্ৰহ্মাক ক'লে যে, প্ৰভু, আপুনি ঠিকেই কৈছিলে, মোৰ পাপৰ ভাগ কোনেও নলয়। গতিকে এতিয়া মই কি কৰা উচিত প্ৰভু? মই কি কৰিলে পাপৰ পৰা পৰিত্ৰাণ পাম? মোক কিবা এটা উপায় দিয়ক প্ৰভু। তেতিয়া ব্ৰহ্মাই এটা হাঁহি মাৰি ক'লে যে, বাছা, এতিয়া বুজিলা নহয় তুমি কি কৰি আছিলা? তোমাৰ পাপৰ ভাগ কোনেও নলয় আৰু ল'বও নোৱাৰে। গতিকে তুমি এতিয়া সৰোবৰটোলৈ যোৱা আৰু সৰোবৰটোত গৈ স্নান কৰি আহাগৈ। ব্ৰহ্মাৰ কথা মতে ৰত্নাকৰে সৰোবৰটোৰ কাষলৈ স্নান কৰিবৰ কাৰণে গ'ল। কিন্তু আচৰিত কথা যে ৰত্নাকৰৰ দৃষ্টি পৰা মাত্ৰকে সৰোবৰটোৰ গোটেই পানী শুকাই গ'ল। ৰত্নাকৰে স্নান কৰিব নোৱাৰি দুখী মনেৰে উভতি আহি ব্ৰহ্মাক ক'লে, প্ৰভু, সৰোবৰৰ গোটেই পানী শুকাই গ'ল। তেতিয়া ব্ৰহ্মাই বুজিব পাৰি তেওঁ কমণ্ডলৰ পানী ছটিয়াই ৰত্নাকৰক ৰাম নাম জপ কৰিবলৈ ক'লে। কিন্তু ৰত্নাকৰ পাপী মুখত ৰাম নাম উচ্চাৰণেই নহ'ল। তেওঁ ৰাম নাম উচ্চাৰণেই কৰিব নোৱাৰিলে। তেতিয়া ব্ৰহ্মাই এটা বুদ্ধি পাঙি ক'লে যে, ৰত্নাকৰ, তুমি সৌ দূৰণিলৈ চোৱাচোন, সেইজোপা কি? তেতিয়া ৰত্নাকৰে ক'লে, সেইজোপা গছ। কি গছ? তেতিয়া ৰত্নাকৰে ক'লে, সেইজোপা মৰা গছ। তুমি এতিয়া মৰা বুলি উচ্চাৰণ কৰা, উচ্চাৰণ কৰিয়ে থাকা। তেতিয়া ৰত্নাকৰে মৰা বুলি উচ্চাৰণ কৰিবলৈ ধৰিলে আৰু মৰা উচ্চাৰণ কৰি থাকোঁতেই শব্দ ভাষিত হৈ ৰাম শব্দ উচ্চাৰণ হ'ল। তেতিয়া ৰাম নাম শব্দ উচ্চাৰণ হ'ল। তেতিয়া ব্ৰহ্মা আৰু নাৰদে তেওঁক ৰাম নাম জপ কৰিবলৈ দি তেওঁলোক উভতি গুচি গ'ল। আৰু ৰত্নাকৰে ৰাম নাম ৰাম জপ কৰিয়ে থাকিল। এনেকৈ কৰি থাকোঁতে সময় পাৰ হৈ গৈ 60,000 বছৰ সম্পূৰ্ণ হ'ল। আৰু গোটেই 60,000 বছৰত ৰত্নাকৰৰ গাত গোটেই উই পৰুৱাই বাঁহ ল'লে। উই পৰুৱাই বাঁহ লোৱাত গোটেই মানুহটো মাংস খাই শেষ কৰি দিলে। তেতিয়া তাৰপিছত 60,000 বছৰ হোৱাৰ পিছত ব্ৰহ্মা আহি দেখে, ইফালে সিফালে চাই ক'তো একো নেদেখি পিছত দেখিলে যে ৰাম নাম শব্দ ভাহি আহিছে। এটা বাল্মীকৰ পৰা, এটা উইহাফলৰ পৰা ৰাম নাম শব্দ ভাহি আহিছে। তেতিয়া ব্ৰহ্মাই বুজিব পাৰি ইন্দ্ৰক আদেশ দিলে যে উইহাফলটোত বৃষ্টিপাত কৰা। ব্ৰহ্মাৰ আদেশ পাই ইন্দ্ৰই উইহাফলটোত 7 দিন একেৰাহে বৃষ্টিপাত কৰে আৰু বৰষুণৰ ফলত উইহাফলটো খহি পৰে। ফলত ৰত্নাকৰ কংকাল সদৃশ দেহটো ওলাই পৰে। ব্ৰহ্মাই তেতিয়া ৰত্নাকৰক আশীৰ্বাদ দি কয় যে, বাছা, তোমাৰ নাম আজিৰ পৰা ৰত্নাকৰ সলনি বাল্মীকি হ'ল, যিহেতু তুমি বাল্মীকৰ ভিতৰত ইমান দিন থাকিলা। তেতিয়া ৰত্নাকৰে কয়, প্ৰভু, মোক আশীৰ্বাদ কৰক। আৰু তেতিয়া ৰত্নাকৰে সুধিলে, এতিয়া মই কি কৰা উচিত? মই এতিয়া কি কৰিম? তেতিয়া ব্ৰহ্মাই ক'লে যে, বাছা, তুমি যাৰ নাম জপ কৰি তুমি পাপৰ পৰা পৰিত্ৰাণ পালা, তেওঁৰ নামেৰে তেওঁৰ জন্ম কাহিনী তুমি ৰচনা কৰিব লাগিব। তেওঁৰ জন্ম কাহিনী তুমি লিখিব লাগিব কবিতাৰ ছন্দত। তেতিয়া ৰত্নাকৰে ক'লে, প্ৰভু, মইতো একো নাজানো, মোৰ একো সিমান জ্ঞান নাই কবিতাৰ বিষয়ে, মই ছন্দ নাজানো, মই কেনেকৈ লিখিম? মোৰ কাৰণে এইটো কেনেকৈ সম্ভৱ? তেতিয়া ব্ৰহ্মাই ক'লে, তুমি চিন্তা কৰিব নালাগে, তোমাৰ কণ্ঠত মোৰ কন্যা সৰস্বতী বিৰাজমান হ'ব আৰু তেওঁৱেই তোমাক সহায় কৰিব। তেতিয়া মহোদয়, সৰস্বতী ব্ৰহ্মাৰ কন্যা আছিল নেকি? হয়, সৰস্বতী হৈছে ব্ৰহ্মাৰ কন্যা। তাৰো এটা কাহিনী আছে, মই তহঁতক ক'ম বাৰু পাছত। অ'কে ছাৰ। এদিন বাল্মীকি ঋষিয়ে নাৰদক প্ৰশ্ন কৰিলে,
সাম্প্ৰতিক কালত সৰ্বগুণেৰে বিভূষিত শ্ৰেষ্ঠ লোক কোন? তাৰ উত্তৰত নাৰদে মহৰ্ষি বাল্মীকিক ৰামৰ জন্ম বৃত্তান্ত জ্ঞাত কৰিলে। ৰামায়ণ ৰচনাৰ পটভূমিলৈ চালে আমি পাওঁ, এদিন বাল্মীকি ঋষিয়ে পুৱা সেনানাথে তেওঁৰ শিষ্য ভৰদাসক লগত লৈ তমচা নৈৰ পাৰে পাৰে গমন কৰাৰ সময়ত এহাল কৌঞ্চ চৰাইৰ মিথুন অৱস্থাৰত সময়ত এজন চিকাৰীয়ে মতা কৌঞ্চ চৰাইটিক হৰবিদ্ধ কৰা দেখিলে। মিথুনৰত কৌঞ্চ চৰাইটিক তেনে হৰবিদ্ধ অৱস্থাত মৃত্যু হোৱা দেখি মাইকী কৌঞ্চ প্ৰকৃতিয়ে অত্যন্ত আৰ্তনাদেৰে বিলাপ কৰা দেখি ঋষি বাল্মীকিৰ মুখেদি স্বতঃস্ফুটভাৱে উচ্চাৰিত হ'ল, মা নিশাত প্ৰতিষ্ঠা তমগম শাশ্বতী সমা, যত কৌঞ্চ মিথুনা দেকমৱধি কামোমোহিতম। পিছলৈ এই কবিতাৰ চন্দতেই দেৱঋষিৰ অনুমতিত বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰে। মহোদয়, ৰাম জন্ম নহওঁতে ৰামায়ণ ৰচনা হৈছিল নেকি? হয়, ৰাম জন্ম হোৱাৰ আগতেই ৰামায়ণ ৰচনা কৰা হৈছিল। জানিব পাৰি ভাল লাগিল ছাৰ। আমাক সদায় এনেকৈয়ে একোটাকৈ ৰামায়ণৰ কাহিনী শুনাব দেই ছাৰ। হ'ব বাৰু দে, আজিলৈ হ'ব।